আপোনালোকে জানেনে আমেৰিকাত এৰিয়া 51 নামৰ এনে এডোখৰ ঠাই আছে যোনডোখৰ গোটেই পৃথিৱীৰ মানুহৰ বাবে বেন। সেই ঠাইডোখৰত পৃথিৱীৰ বেলেগ দেশৰ মানুহক বাদেই দিয়ক, আমেৰিকাৰ নিজৰ সাধাৰণ মানুহে তাৰ ওচৰে পাজৰে যাব নোৱাৰে। ইয়াৰ কাৰণ বাৰু কি? সেই ঠাইডোখৰত এনে কি ৰহস্য আছে যে আমেৰিকাৰ চৰকাৰে সেই ঠাইডোখৰত পৃথিৱীৰ সকলো মানুহকে বেন কৰি দিছে? এতিয়া চাওক, বহুতো মানুহে কয় যে আমেৰিকাৰ সেই এৰিয়া 51 নামৰ ঠাইডোখৰত আমেৰিকা গভৰ্ণমেণ্টে বহুতো এলিয়েন আৰু UFO সমূহ লুকুৱাই থৈছে। আজিৰ পৰা কেইবছৰমানৰ আগত সেই ঠাইত CCTV কেমেৰাত এনে এটা দৃশ্য ৰেকৰ্ডিং হৈছে যোনটো দেখিলে আপুনিও ভাবিবলৈ বাধ্য হ'ব। ভিডিঅ'টোত আপোনালোকে ক্লিয়াৰভাৱে দেখে যে এখন গাড়ীত এখন বিশাল UFO লৈ গৈছে। সেইখন বাৰু সঁচাকৈ UFO আছিল নেকি, নে সেই ভিডিঅ'টো কোনোবাই এডিট কৰি দিছিল? তাৰ কিন্তু আজিলৈ কোনো তথ্য নোলাল আৰু সেই কথাটো যেন আজিলৈ ৰহস্যজনক হৈ থাকিল। তাৰ পাছত এজন বৈজ্ঞানিকে এটা ইণ্টাৰভিউত কয় যে তেওঁ হেনো সেই ঠাইত কাম কৰিছিল আৰু তাত তেওঁ এলিয়েন আৰু UFO সমূহৰ ওপৰত ৰিচাৰ্চ কৰিছিল আৰু তাত হেনো এখন বিশাল UFO বন্দী কৰি ৰখা হৈছে। তাৰ বিষয়ে বহুতে নানা ধৰণৰ কথা কয়, কিন্তু কাৰো ওচৰত সঠিকভাৱে কোনো তথ্য নাই।